নমস্কাৰ হোমুম নিউজ 24 অসমৰ দৰ্শকক স্বাগতম জনাই এই মুহূৰ্তত দিবলৈ ওলাইছে এটি গুৰুত্বপূৰ্ণ বাতৰি। আজিৰ পৰা চলিব ঘৰুৱা বিমান সেৱা। বিমান যাত্ৰীসকলক কোৱাৰেণ্টাইন কৰাৰ বাবে কাহিকুছি এছআইটিত কোৱাৰেণ্টাইন চেণ্টাৰ প্ৰস্তুত কৰা হৈছে। আজি স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা এছআইটি কোৱাৰেণ্টাইন চেণ্টাৰত উপস্থিত হৈ পৰ্যবেক্ষণ কৰে। কোৱাৰেণ্টাইন চেণ্টাৰত যাতে যাত্ৰীসকলৰ কোনো ধৰণৰ অসুবিধা নহয় তাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিব বিধায়কগৰাকী। কোৱাৰেণ্টাইন চেণ্টাৰখনত পৰ্যবেক্ষণৰ অন্তত বিধায়কগৰাকী গোপীনাথ বিমানবন্দৰত উপস্থিত হয়। গোপীনাথ বিমানবন্দৰত উপস্থিত হৈ বিধায়কগৰাকী বিমানবন্দৰ কৰ্তৃপক্ষৰ লগত আলোচনাত মিলিত হয়। বিধায়কগৰাকী পৰ্যবেক্ষণ সময়ছোৱাত অগপ দলৰ কেন্দ্ৰীয় নেতা সুভাষ শৰ্মা, কামৰূপ জিলাৰ সম্পাদক পৰেশ বৰুৱা, ৰবীন দৈমাৰী, ৰুবুল বৈশ্য আদিকে ধৰি কেইবাগৰাকী অগপ কৰ্মীয়ে সংগ দিয়া পৰিলক্ষিত হয়। পশ্চিম গুৱাহাটীৰ পৰা প্ৰণৱ দাস, ইউৰো ৰিপৰ্ট, নিউজ 24 অসম।